মই কৰ্ণ। সূৰ্যৰ পুত্ৰ মই, কুন্তীৰ জ্যেষ্ঠ পুত্ৰ। কুৰুক্ষেত্ৰ মহাসমৰৰ কৌৰৱ পক্ষৰ সেনানী, অধিৰথ আৰু ৰাধাৰ মৰমৰ তনয়, গুৰু পৰশুৰামৰ অভিশাপগ্ৰস্ত মই সুত পুত্ৰ কৰ্ণ। জীৱনৰ পাতনি মোৰ বিদিত সৰ্বজন, নদীত উটুৱাই দিয়া মোৰ জন্মদাত্ৰী মাতৃয়ে পৰিত্ৰাণ পালে কলংকৰ কালিমাৰ পৰা। আৰু মই অধিৰথ আৰু ৰাধাৰ বাবে ডাঙৰ দীঘল হলো, পদে পদে মাথো পালো লাঞ্ছনা গঞ্জনা আৰু চৰম প্ৰতাৰণা। গুৰু পৰশুৰামৰ আছিলো অতি প্ৰিয়, কিন্তু ক্ষত্ৰিয় বুলি জানি কৰিলে অভিশাপগ্ৰস্ত। নিষেধ আছিলো সকলোতে, দ্ৰৌপদীৰ স্বয়ম্বৰ সভাত চৰম অপমান, নিজ ভাতৃৰ দ্বাৰা হাজাৰ বঞ্চনা, অহংকাৰী দ্ৰোণাচাৰ্যৰ পৰা চৰম প্ৰতাৰণা, আৰু ভাৰতবৰ্ষৰ ৰজা প্ৰজাই কৰা অপমানৰ পাছতো অটল হৈ ৰলো চিৰপল, কাৰণ মই সুত পুত্ৰ কৰ্ণ। মাতৃ কুন্তী, তুমি সঁচাকৈয়ে নিষ্ঠুৰ নিদাৰুণ। পঞ্চ পাণ্ডৱৰ মৃত্যুৰ নিশ্চয়তা দেখি সত্য পৰিচয় দিলাহি মাতৃ বুলি এই কৰ্ণৰ আগত কাল সন্ধিয়াত। তোমাৰ ক্ৰন্দনবোৰ সেই সময়ত মোৰ কেনে লাগিছিল জানা? এয়া যেন হৃদয়ৰ বিক্ষিপ্ত অশ্ৰুঅঞ্জলি নহয় একেবাৰে। হতভাগা পুত্ৰৰ প্ৰতি যেন নাই একো অনুকম্পা। এয়া যেন মাথো কাতৰ অনুৰোধ পঞ্চপুত্ৰৰ প্ৰাণ ভিক্ষাৰ বাবে। কান্দিছিলো সেইদিনা নিজৰ সত্য পৰিচয় পাই, তথাপি হতাশ নকৰিলো তোমাক, প্ৰাণ ভিক্ষা দিলো চাৰি পাণ্ডৱৰ। কিন্তু চিৰ বৈৰী অৰ্জুনৰ গাণ্ডীৱক প্ৰত্যুত্তৰ দিবলৈ মোৰ এই বিজয় ধনু যেন নহয় বিচলিত। হয় যদি জয়ী অৰ্জুন, প্ৰাণী ভিক্ষা দিব তোমাৰ যৌৱনৰ কলংক এই কুৰুক্ষেত্ৰ মহাসমৰত। দানবীৰ বুলি জানি অতি চলেৰে ভিক্ষাৰীৰ বেশেৰে ইন্দ্ৰদেৱে ভিক্ষা মাগিলে মোৰ কবচ কুণ্ডলৰ। সকলো জানিও তেওঁক নকৰিলো প্ৰতাৰণা, দান কৰিলো কবচ কুণ্ডল অতি ভক্তিভাৱে। মই কৰ্ণ, সোণৰ দৰে বক্ষ মোৰ, অভেদ্য মোৰ অংগ, হৃদয়ত বিৰাজিত অকৃত্ৰিম ভক্তি। জগতত সুত পুত্ৰ বুলি বৰ্ণিত হলেও অহংকাৰী দুৰ্যোধনৰ পক্ষ লৈ ৰণভূমি কুৰুক্ষেত্ৰত নামিলেও কুৰুক্ষেত্ৰত মোৰ এটাই পৰিচয়, মহাৰথী মহাবীৰ কৰ্ণ। সকলো কৌৰৱ সেনাৰ বাবে পাণ্ডৱৰ প্ৰাণত ৰাখি কৰ্ণ। ময়েই মহাভাৰতৰ মহাৰথী ধনুৰ্ধাৰী আৰু সুত পুত্ৰ কৰ্ণ। জীৱন কাহিনী মোৰ শুনি সকলোৱে কৰ্ণ কৰ্ণ বুলিব।